নমস্কাৰ সকলোকে কেনেকুৱা চবৰে আজি ৰাতিপুৱা উঠি ক্লাছ কৰি আপোনালোকক দেখাওঁ যে মায়ে কি ৰুই আছে তো এতিয়া কৰিলোঁ নাস্তা আজি নেনাই বনাইছে ফ্ৰাইড ৰাইচ আজি ককা আহিছে কালি নাহিলে ককাই কাম কৰি আছে প্ৰথমে গেটখন লগাই আছে কালি ককাই গেল নাহিলে কালি দুদিন টোপনি ক্ষতি হ'ল অঁ গিটাৰ ষ্টুডেণ্ট এটাই তাৰমানে গিটাৰ ক্লাছ কৰিব পৰা নাছিলে তো তাক ভিডিঅ' হোৱাটছএপত দি দিওঁ ৰেকৰ্ড কৰি পেলাই এতিয়া অলপ পঢ়ি লওঁ তাৰপৰা গিটাৰ ষ্ট্ৰিং কিনিব যাব আছে কালি মানে ষ্ট্ৰিংকেইটা ফেটেকৈ মাৰি দিব লাগে ষ্ট্ৰিং বওঁতে তো আৰু কিনিব লাগিব ইতিমধ্যে পঢ়ি হৈ গ'ল এতিয়া লেকচাৰ এটা কৰি লওঁ তাৰপৰা গিটাৰ ষ্ট্ৰিংকেইডালো কিনিব যাব আছে পিছে ফুল বৰষুণ গাটো হোৱা নাই ধুনীয়া হৈ গ'ল পটাপট আৰু দেৰি হ'ব তো এইপিনে এতিয়া তামাম বৰষুণ দিছে চাওক ভাল লাগিছে দেই বতৰটো অলপ ঠাণ্ডা কৰি দিছে এতিয়া এইখিনি দেখোন পানী জমা হৈ গৈছে এইটো আচলতে এই নলাটো লেতেৰা সোমাই গৈছে জাবৰখিনি আঁতৰাই দিওঁ এতিয়া যাব অঁ এতিয়াই ধুনীয়াকৈ গৈছে এইফালে বৰষুণৰ কাৰণে আকৌ কুকুৰা পোৱালিখিনি ইফাল সিফাল কৰিবলগীয়া আছে তিতি গ'ল হয় নাই গোটেইকা তো আমাই ভৰাই দিলে এতিয়া এজন নেনাই কাম কৰি আছে কোঠা সেইখিনিও আনিব লাগিব এতিয়া যাওঁ গিটাৰ ষ্ট্ৰিংকেইডাল আনি লওঁ বাইকতে যাম ল'লোঁ দোকানখন এইখন দোকান আপোনালোকেও ল'ব পাৰে এইখনৰ তো এয়া ল'লোঁ ষ্ট্ৰিং এতিয়া ঘৰ যাওঁ বৰষুণৰ বতৰ থাকিলে এইটোৱে দিগদাৰ চেণ্ডেল চুজো যি পিন্ধিলোঁ ধোৱা নোধোৱা একেটাই হয় ইমান ধুনীয়াকৈ চফা কৰিছিলোঁ তাৰপিছত আকৌ এইগাল বোকা থাকিলে আকৌ চফা কৰে ষ্ট্ৰিং কিনি আনিলোঁ এতিয়া লগাই লওঁ তো প্ৰব্লেম এটা হ'ল 2টা বাজিব হ'ল আৰু মোৰ এতিয়ালৈকে ঘৰটো এনেই পৰি আছে তো লেতেৰা পেতেৰা হাৰা মেলা নাই তো সোনকালে এইটো কৰোঁ বলক
ক্লাছ চাছ কৰি হৈ গ'ল এতিয়া আহিলোঁ এইটো ঘৰত মোৰ মানে নেট শেষ হৈ গ'ল ভিডিঅ'টো যোৱাকালি ভিডিঅ'টো আপলোড কৰি আছিলোঁ তো ভিডিঅ'ৰ কাৰণে নেট শেষ গ'ল সেইকাৰণে ইয়ালৈ আহিলোঁ নেটটো লৈ পেলাই এতিয়া ক্লাছ কৰি আছোঁ তো এতিয়া ভাত পানী খাই হৈ গ'ল আৰু যাওঁ শুবলৈ কাইলৈ লগ পাই আছোঁগৈ মই বাকী ভিডিঅ'কেইটা চাওক